যিসকল বন্ধু বান্ধৱীয়ে GST এপ্লাই কৰিছে আৰু GST এপ্লাই কৰাৰ পিছত এটা এয়াৰ নাম্বাৰ পাইছে আৰু এয়াৰ নাম্বাৰটো পোৱাৰ পিছতেই আপোনাৰ মেছেজত সঘনাই এটা মেছেজ আহি আছে, সেইটো মেছেজ হ'ল পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন। অৰ্থাৎ আপোনাৰ GSTত কিবা এটা তেওঁলোকে সন্দেহ পাইছে আৰু তাৰ কাৰণে তেওঁলোকে পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন এটা মেছেজ আপোনাৰ মেছেজত সঘনাই পঠাই আছে। মই এই ভিডিঅ'টিত আলোচনা কৰিম আপুনি কেনেদৰে সহজে এই পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন মেছেজটো ৰিপ্লাই দিব। এই সকলোবিলাক তথ্য এই ভিডিঅ'টিত আলোচনা কৰিম, গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। নমস্কাৰ, আপুনি চাইছে ডিজিটেল গুৰু। ডিজিটেল গুৰু আজি এই মই ভিডিঅ'টি বিশেষভাৱে আপোনালোকৰ কাৰণে বনাইছোঁ। আপোনালোকে সকলোৱে কৈ থাকে যে আপুনি অকল স্ক্ৰীণতে ভিডিঅ'বিলাক বনায়, আপুনি ডাইৰেক্ট স্ক্ৰীণত নাহে। তো আপোনালোকৰ অনুৰোধতে মই আজি স্ক্ৰীণত আহিছোঁ। আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম, যদি আপুনি GST এপ্লাই কৰিছে আৰু GST এপ্লাই কৰাৰ পিছত আপুনি এটা এয়াৰ নাম্বাৰ পাইছে আৰু এয়াৰ নাম্বাৰটো পোৱাৰ পিছতে আপোনাৰ মেছেজত সঘনাই এটা মেছেজ আহি আছে, সেয়া হ'ল পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন। এই পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন মেছেজটো কিয় আহে, আপুনি ইয়াক কেনেদৰে ৰিপ্লাই কৰিব আৰু পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন মেছেজটো ৰিপ্লাই দিওঁতে আপোনাক কি কি ডকুমেণ্ট প্ৰয়োজন হয়, সেই বিষয়ে মই এই ভিডিঅ'টিত আলোচনা কৰিম। আৰু বন্ধুসকল, আপুনি দেখিছে ন, মই বৰ্তমান গাঁৱত আছোঁ আৰু মোৰ গাঁৱত এটা CSC চেণ্টাৰ আছে আৰু CSC চেণ্টাৰটোতে মই বৰ্তমান বহি আছোঁ আৰু এই চেণ্টাৰটোত বহিয়ে মই ভিডিঅ'টি বনাইছোঁ। আৰু যদি আপুনি এই CSC চেণ্টাৰ এটা ল'ব বিচাৰে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টিৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই এই বিষয়ে অহা সপ্তাহৰ পৰা এটা ধুনীয়াকৈ CSCৰ ওপৰত এটা ছিৰিজ বনাম। আৰু বেছি দীঘল নকৰি বলক আজি এই যিটো বিষয়, এই বিষয়টিৰ ওপৰত আমি ভালকৈ আলোচনা কৰোঁ। যিসকল বন্ধু বান্ধৱে মোৰ ভিডিঅ'বিলাক চাই GST এপ্লাই কৰিছে বা আপুনি আন কাৰোবাৰ ভিডিঅ' বা আপুনি ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰিও যদি আপুনি GST এপ্লাই কৰিছে, GST এপ্লাই কৰাৰ পিছত আপোনাৰ মেছেজ আৰু আপোনাৰ ইমেইলত এটা এয়াৰ নাম্বাৰ আপুনি পাইছে আৰু এয়াৰ নাম্বাৰটো পোৱাৰ ঠিক এসপ্তাহমান পিছতে আপোনাৰ মোবাইলত এটা পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন এটা মেছেজ আহে। এই মেছেজটো কিয় আহে, ইয়াৰ প্ৰথম কাৰণ হ'ল যেতিয়া আমি GST এপ্লাই কৰিম, আপুনি এপ্লাই কৰি থকা ফৰ্মখনত আপোনাৰ কিবা এটা তেওঁলোকে এটা বিসংগতি পাইছে। ধৰক আপোনাৰ নাম বা আপোনাৰ যিটো বিজনেছ দিছে, আপোনাৰ সেই বিজনেছটোত হয়তো তেওঁলোকে কিবা এটা তথ্য তেওঁলোকে কম পাইছে, যাৰ কাৰণে তেওঁলোকে এইটো পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন ৰাখিছে আৰু আপোনাক ইয়াৰ উত্তৰ দিব দিছে। ধৰা হ'ল মোৰ যিটো বিজনেছ আছিল, মই সেই বিজনেছটো মই GST এপ্লাই কৰিছোঁ। এপ্লাই কৰাৰ পিছত ধৰা হ'ল মোৰ যিটো বিজনেছৰ যিখন চাৰ্টিফিকেট মই আপলোড দিব পাহৰিছোঁ আৰু সেইকাৰণে মোৰ হয়তো পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন মেছেজ দিব পাৰে। আৰু আপোনাক হয়তো আপোনাৰ যিটো বিজনেছৰ প্ৰুফ হয়, আপোনাৰ প্ৰুফ হয়, আপুনি আধাৰ কাৰ্ড দিব পাহৰিছে, আপুনি পেন কাৰ্ডখন আপলোড দিব পাহৰিছে যেতিয়া আপুনি GST এপ্লাই কৰিছিল। তো অনেক কাৰণত এই পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন মেছেজটো আহে। মোক বহুতে 1000ৰ ওপৰত, আপুনি বিশ্বাস নকৰিব, 1000ৰ ওপৰত মোক বহুতে কল কৰি আছে যে দাদা এইটো আমি কেনেকৈ ছল্ভ কৰিম। মই সকলোকে যিমান পাৰোঁ ফোনত বুজাব চেষ্টা কৰিছোঁ। আৰু এটা ফোনত এটা লিমিট থাকে, সকলোৱে এইটো কথা বুজা উচিত। বহুতে হয়তো মোক বেয়াও পাব পাৰে, কাৰণ সকলোকে ফোনত ইমান ডাইৰেক্ট কৈ এটা মই চলিউশ্যন এটা 100% চলিউশ্যন এটা মই দিব নোৱাৰিবও পাৰোঁ। আৰু বহুতৰ কাৰণে হয়তো এইটো ইজি হয় যে ফোনত কৈ দিলে যে আপুনি এনেকৈ কামটো কৰক, হয়তো তেওঁলোকে বুজি পাই যায়। কিন্তু বহুতে হয়তো কম্পিউটাৰ চলাব ভালকৈ নতুনকৈ শিকিছে, তেওঁলোকে হয়তো কম্পিউটাৰৰ গোটেইখিনি কথা নাজানে। তো সকলোবিলাক কথা ভাবিয়ে মই আজি ভাবিলোঁ যে পেণ্ডিং ফৰ যিটো ক্লাৰিফিকেশ্যন এই মেছেজটো আহে, তাক আমি ৰিপ্লাই কেনেকৈ দিম। মই যদি প্ৰেক্টিকেলি 100% প্ৰুফ দি যদি মই এই ভিডিঅ'টো বনাওঁ, তো বহুতৰ কাৰণে হয়তো এটা ভাল হ'ব। সেই কথাটো ভাবিয়ে মই এই ভিডিঅ'টো মই বনাব ওলাইছোঁ। তো মোৰ পিছফালে আপুনি দেখিছে মোৰ এটা লেপটপ আছে আৰু আনফালে মোৰ দুটা ডেস্কটপ আছে। মই এই লেপটপত মোৰ যিটো পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন যিটো মই ৰিপ্লাই দিম, সেই ৰিপ্লাইটো মই কেনেকৈ খুৱাম, আশা কৰোঁ আপুনি A to Z যাতে ভিডিঅ'টো চায়। কাৰণ আপুনি স্কিপ কৰিলে ভিডিঅ'টো কাৰণ
আপুনি পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যনৰ দিবলৈ আপুনি ইয়াতে সাৰ্ভিসত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ট্ৰেক এপ্লিকেশ্যন নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন পপআপ শ্ব' কৰিব ইয়াতে ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে আপোনাৰ যেটো টিআৰএন নাম্বাৰ হেতু ইয়াতে আপুনি বহাই দিয়ক টিআৰএন নাম্বাৰটো হ'ল যেতিয়া আপুনি জিএসটি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়া মই আপোনাক ইয়াৰ পিছত যেটো ক্যাপছ আছে এই ক্যাপছটো ইয়াতে বহাই লওক যদি আপুনি এই ক্যাপছটো চিনি নাপায় বা দেখাত অসুবিধা হয় তেনেহলে ইয়াতে ৰিফ্ৰেশত গৈ ইয়াতে ইয়াতে স্ট্যাটাসটো আপুনি চাব পাৰে ইয়াতে মই মোৰ যেটো এয়াৰ নাম্বাৰ হেতু মই সার্চ কৰি আপোনাক দেখুৱাইছো যেটো এটা সহজ সার্চ কৰাৰ লগে লগে ইয়াতে এইখন এনেকুৱা ধৰণৰ এখন পপআপ শ্ব' কৰিব ইয়াতে আপোনাৰ যেটো মই এইমাত্ৰ কলো ৰেফাৰেন্স নম্বৰৰ কথা হেতু ইয়াতে আপুনি শ্ব' কৰিছে ইয়াত আপোনাৰ ডেট ইয়াতে দিয়া আছে আপুনি যেটা এপ্লাই কৰিছিলে এই সকলোখিনি ডেট ইয়াতে আপোনাৰ দিয়া আছে ইয়াতে আপুনি এইখন আপুনি এনেকৈ তলফালে অকমান এই পপআপখন এনেকৈ অকমান তলফালে আনি আনক ইয়াতে দিয়া আছে কুৱেৰি ডেসক্ৰিপচন ইয়াতে দিয়া আছে আৰু ইয়াতে আছে কুৱেৰি ৰেসপন্স ইয়াতে দিয়া আছে যে প্লিজ আপলোড এ কপি অফ ট্ৰেড লাইসেন্স issued by municipality or গাঁও পঞ্চায়ত হয়তো আপোনাৰ ইয়াতে বেলেগ থাকিব পাৰে মোৰ যেহেতু তেওঁলোকে মোৰ বিজনেছৰ ফালৰ পৰা ট্ৰেড লাইসেন্স এখন বিচাৰিছে হয়তো আপোনাক আধাৰ কাৰ্ড বা পান কাৰ্ড বা তেওঁলোকৰ ট্ৰেড লাইসেন্সৰ লগতে আপোনাৰ যাৱতীয় কিবা অন্য ডকুমেন্টও বিচাৰিব পাৰে হেতু ভুল নকৰিব মোক তেওঁলোকে মাত্ৰ ট্ৰেড লাইসেন্স বিচাৰিছে আৰু ট্ৰেড লাইসেন্সখন মই ইয়াতে আপলোড দিম মোৰ যিখন আপুনি এইখন ইয়াতে তলফালে দেখিছে ইয়াতে আপুনি গাঠি দিব এইখন ইয়াতে আছে ট্ৰেড লাইসেন্স এটাচ মই ইয়াতে লিখি দিছো ইয়াতে দিছে আৰু ইয়াতে সাপোর্টিং ডকুমেন্ট মই ইতিমধ্যে যেহেতু মই বারম্বার কৈছো যে মই পেন্ডিং ফৰ ক্লাৰিফিকেশনটো ইতিমধ্যে কৰিছোৱে তাৰ কাৰণে মই ইয়াতে সাপোর্টিং ডকুমেন্ট শো কৰিছে আৰু যদি আপুনি দিয়া নাই তেনেহলে ইয়াতে আপুনি
আপুনি বহাই দিব বহাই দিয়াৰ পিছত এই ধুনীয়াকৈ ইয়াতে আপুনি এনেকৈ ছেভ কৰি দিব ছেভ কৰি দিয়াৰ লগে লগে আপুনি আপোনাৰ যিটো পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যনৰ যিটো দেখুৱাইছিলোঁ তো আপোনাৰ যিখন GST চাৰ্টিফিকেট সেইখন আপোনাৰ মেইলত আহি যাব দিম অতি সহজে মই এই ভিডিঅ'টি বুজাই দিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে মই A to Z চমুকৈ 100% প্ৰুফ দি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এটা বিশেষ অনুৰোধ ভিডিঅ'টো মই মোৰ যিটো CSC চেণ্টাৰ আছে এই চেণ্টাৰটোত বহি মই ভিডিঅ'টো কৰিছোঁ মোৰ চেণ্টাৰটি ৰাস্তাৰ কাষতে হয়তো ভিডিঅ'টো কৰি থকাতে গাড়ী এখন পাৰ হৈ গৈছে মানুহ পাৰ হৈ গৈছে তো এটা চিঞৰ বাখৰ পৰিৱেশ হয়তো আপোনালোকে বিৰক্তি পাব পাৰে তো তাৰ কাৰণে বিশেষ ক্ষমা বিচাৰিছোঁ আৰু আপুনি যদি এই ভিডিঅ'টি ভাল পায় তেনেহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰক আৰু যিসকল বন্ধু বান্ধৱী এই GST ক্লাৰিফিকেশ্যন মেছেজটো অহাৰ পিছত পেণ্ডিং হৈয়ে আছে আপুনি ৰিপ্লাই দিব পৰা নাই তেওঁলোকক বিশেষকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰক আৰু যদি আপুনি কিবা বুজি পোৱা নাই তো মোৰ এই ভিডিঅ'টি ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ দি মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে আৰু যদি আপুনি ফেচবুক ব্যৱহাৰ কৰে আমাৰ যিখন ফেচবুক পেজ ডিজিটেল গাইড এই পেজখন লাইক কৰিব আৰু যদি আপুনি টুইটাৰ ব্যৱহাৰ কৰে তেনেহ'লে মোৰ টুইটাৰ হেণ্ডেল হ'ল ফজল টেলিগ্ৰাম ব্যৱহাৰ কৰে তেনেহ'লে আমাৰ এটা ডিজিটেলগুৰু এটা বিশেষ এটা টেলিগ্ৰাম চেনেল আছে মই এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত মই এই চেনেলটিৰ লিংক দি দিম আপুনি তাত গৈ জইন হ'ব পাৰে আৰু যদি আপুনি একো বুজিয়ে পোৱা নাই ধৰক ভিডিঅ'টি বনালে কিছুমানে হয়তো একো বুজিয়ে পোৱা নাই তো আপুনি ডাইৰেক্ট মোক ফোন কৰিব পাৰে মই কোনো বেয়া নাপাওঁ তো এয়া আছিলে GST এপ্লাই কৰাৰ পিছত যদি আপোনাক পেণ্ডিং ফৰ ক্লাৰিফিকেশ্যন মেছেজ এটা আহে তাক আমি কেনেকৈ ৰিপ্লাই দিম আৰু তাৰ কাৰণে আমাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সকলোবিলাক তথ্য মই এই ভিডিঅ'টিত মই দেখুৱাই দিলোঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টি ভাল পাইছে ধন্যবাদ আৰু বহুতে মোক সুধি আছে যে দাদা CSC আমি ল'ব বিচাৰোঁ আপুনি তাৰ ওপৰত ভিডিঅ' বনাওঁ যদি আপুনি সঁচাকৈ CSC ল'ব বিচাৰে তেনেহ'লে এই ভিডিঅ'টিৰ কমেণ্ট বক্সত মোক জনাওক মই অহাকালিৰ পৰা বা অহা সপ্তাহৰ পৰা মই CSCৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' বনাম আপুনি কেনেকৈ CSC ল'ব CSC লোৱাৰ পিছত তাত কি কি কাম হয় কাৰণ মই দেখোঁ হিন্দী ভাষাত বহুতো ভিডিঅ' আছে কিন্তু আমাৰ অসমীয়াত অতি সহজে বুজিব পৰাকৈ এই ভিডিঅ' খুব কম আছে তো তাৰ কাৰণে মই চেষ্টা কৰিম মোৰ ফালৰ পৰা যিখিনি পাৰোঁ আশা কৰোঁ সকলোৱে ভালে আছে তো ক'ভিডৰ সময়খিনি লাহে লাহে পাৰ হ'ব ধৰিছে আকৌ ভাল দিন আহিব তাৰে কামনা কৰি ধন্যবাদ আজিলৈ বিদায় লৈছোঁ